এই গৰমৰ দিনবোৰত অলপমান ঠাণ্ডা আৰু মিঠা কিবা এটা পালে মনটো ভাল লাগি যায় নহয় জানো? আৰু সেইকাৰণে মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে নাৰিকলৰ একদম ইজি এটা পুডিং ৰেচিপি, যিটো খালে আপোনাৰ মন আৰু শৰীৰ দুয়োটাই ঠাণ্ডা হৈ যাব। তো বলকচোন পলম নকৰি ৰেচিপিটো চাই লওঁ। ইয়াতে মই এটা ডাঙৰ চাইজৰ নাৰিকল লৈছোঁ আৰু নাৰিকলৰ যিটো তলৰ কলা বাকল থাকে সেইটো গুচাই লৈছোঁ। এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। মই এইটো পাৰ্ট কৰিছোঁ কাৰণ মই নাৰিকলৰ পৰা নাৰিকলৰ গাখীৰ ওলাম, যিটো কোকোনাট মিল্ক বুলি কোৱা যায়। যদি আপুনি ডাইৰেক্ট দোকানৰ পৰা কিনি আনে কোকোনাট মিল্কটো, হ'লে আপুনি এইটো পাৰ্ট স্কিপ কৰিব পাৰে। গোটেইখিনি নাৰিকলে মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই এটা মিক্সিৰ জাৰ লৈছোঁ আৰু তাতে মই নাৰিকলখিনি দি দিছোঁ আৰু মই ইয়াতে 2 বাটি নাৰিকল লৈছোঁ। আপুনি এইটো প্ৰচেছত নাৰিকলখিনি জুখিয়ে ল'ব। মই 2 বাটি নাৰিকল লৈছোঁ আৰু অলপমান জাষ্ট গ্ৰাইণ্ড কৰি লৈছোঁ। নাৰিকলখিনি গ্ৰাইণ্ড কৰাৰ পিছত এইটো ষ্টেপত যদি গাখীৰ ওলাব যাওঁ, তেন্তে একদম অলপমানহে ওলাব। চ' এইটো ষ্টেপতে পানী এড কৰিব লাগিব। মই যিহেতু 2 বাটি নাৰিকল লৈছিলোঁ, তাৰ কাৰণে মই এতিয়া 1.5 বাটি কুহুমীয়া গৰম পানী লৈছোঁ। মই আগতে যে কৈছিলোঁ নাৰিকলটো জুখি ল'ব, এইটো কাৰণে কৈছিলোঁ। তো পানীখিনি দি ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এতিয়া চেকি লৈছোঁ। এইটো ষ্টেপত ধুনীয়াকৈ গাখীৰখিনি ওলাই যায়, মানে কোনো কষ্ট কৰিব নালাগে। যিখিনি এক্সট্ৰা নাৰিকল থাকিব সেইখিনি আপুনি বেলেগ কিবা কামত ইউজ কৰিব পাৰে। পিঠা বনাই খাব পাৰে, নাইবা কিবা বিস্কিট চিস্কিট বনাই খাব পাৰে। এতিয়া মই চেকনি এটাত লৈ এনেকৈ চেপি চেপি গাখীৰখিনি ওলাই লৈছোঁ। এতিয়া কোকোনাট মিল্কটো ৰেডি। ইয়াতে 300 ml মান ওলাইছিলে, চ' সেই বাকী বস্তুখিনি মই সেই হিচাপতে এড কৰিছিলোঁ। 2 চামুচ চেনি দিছিলোঁ। চেনিটো আপোনালোকে নিজৰ পচন্দ অনুযায়ী দি দিব, যোনে যিমান মিঠা খাই ভাল পায় সেই হিচাপে। আৰু 3 চামুচ কৰ্ণফ্লাৱাৰ বা কৰ্ণষ্টাৰ দি দিছিলোঁ। চ' আপুনি ফাৰ্ষ্ট টাইমতে গেছত নিদিব। ফাৰ্ষ্ট কৰ্ণফ্লাৱাৰৰ লগত গাখীৰখিনি ভালকৈ মিক্স কৰিব, তাৰপিছতে গেছত দিব। গাখীৰৰ লগত কৰ্ণফ্লাৱাৰটো ভালকৈ মিক্স কৰা হৈ গৈছে। এতিয়া মই এইখিনি গেছত দি দিছোঁ। গেছৰ ফ্লেমটো পূৰা হাই ৰাখিছোঁ আৰু এতিয়া কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। যিহেতু এতিয়া কৰ্ণফ্লাৱাৰ আছে, তো জল্দি গোটা হৈ যায়, সেইকাৰণে আপুনি কণ্টিনিউৱাছলি লৰাই থাকিব। এইটো ষ্টেপত বেছি টাইম নালাগে গাখীৰখিনি ঘন হৈ আহাতে। 2 মিনিট বা 3 মিনিটতে পূৰা গাখীৰখিনি ঘন হৈ আহিব। চ' আপুনি লৰাই থাকিব কণ্টিনিউৱাছলি আৰু গেছৰ ফ্লেমটো হাই ৰাখি দিব। আৰু এটা টাইমত চাব গাখীৰখিনি পূৰা এনেকুৱা হৈ গৈছে। চামিচৰ গাত পূৰা লাগি ধৰিছে। মই দেখাই দিছোঁ ইয়াৰ থিকনেছটো কেনেকুৱা হ'ব, এইটো চাওকচোন। আৰু এইটো ষ্টেপত ফ্লেমটো অফ কৰি আপুনি নমাই ল'ব। পুডিংটো ছেট কৰিবৰ কাৰণে মই ইয়াতে এটা বাতি লৈছোঁ আৰু বাতিত অলপমান ঘিউ ব্ৰাছ কৰি লৈছোঁ, যাতে পুডিংটো ছেট হোৱাৰ পিছত ধুনীয়াকৈ ওলাব পাৰি। আপুনি ইয়াতে বাটাৰো ইউজ কৰিব পাৰে। পুডিঙৰ মিশ্ৰণটো গৰম থকা অৱস্থাতে আপুনি লগে লগে য'ত ছেট কৰিব তাতে দি দিব, তেতিয়া ধুনীয়াকৈ ছেট হৈ যাব। এই পুডিংটো বনাবলৈ আগাৰ আগাৰ ইউজ কৰিব নালাগে, কোনো ধৰণৰ কেমিকেল ইউজ কৰিব নালাগে। উইদাউট কেমিকেল আপুনি ধুনীয়াকৈ এই পুডিংটো বনাব পাৰে। আৰু যদি ঘৰত কোনোবাৰ বুঢ়া মানুহ আছে নাইবা আইতাহঁতে আছে, তো ইহঁতে খাই পিনেতো বহুত ভাল পাব। মানে একদম কোমল থাকে ন, খাবলৈ মুখত দিলে পূৰা মিলি যায়। এতিয়া মই এইটো ৰুম টেম্পাৰেচাৰত ৰাখি দিম আৰু ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই এইটো 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া এইটো কাটি ছাৰ্ভ কৰিম। যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে, তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'বিলাক আহিলে আপোনালোকৰ মিছ নহয়। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে, তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। এতিয়া প্লেট এটা লৈ তাৰ ওপৰত মই বাতিটো ৰাখি দিছোঁ আৰু এনেকৈ ওলোটাকৈ দি এইটো ডিমোল্ড কৰি লৈছোঁ। পুডিংটো একদম ইজিলি ওলাই যায়। আৰু আপুনি চাওকচোন, কোনো ধৰণৰ ক্ৰেক হোৱা নাই, একো ভাঙা নাই, ক'তো ধুনীয়াকৈ ওলাই গৈছে। এইটো চাওকচোন কিমান ছফ্ট হৈছে। এতিয়া মই ওপৰেদি অলপমান জাষ্ট ড্ৰাই কোকোনাট দি দিছোঁ। এইটো টোটেলি অপশ্যনেল, মই দেখাত অলপমান যাতে ভাল দেখা যায় তাৰ কাৰণে দিছিলোঁ। আপুনি স্কিপো কৰিব পাৰে, নাইবা আপুনি অলপমান মিল্ক পাউডাৰো দি দিব পাৰে। খাবলৈ একে টেষ্ট আহিব। এইটো চাওকচোন। এতিয়া মই এবাৰ কাটি দেখাই দিছোঁ আপোনাক, এইটো কিমান ছফ্ট হৈছে আৰু কিমান ধুনীয়াকৈ কাটিব পাৰোঁ। এইটো বৰ্তমান যি গৰম দিছে ন, চ' আপুনি এই গৰমৰ বতৰত এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু যেতিয়া ঠাণ্ডা ঠাণ্ডা এই পুডিংটো খাব, তেন্তে আপোনাৰ মন আৰু শৰীৰ দুয়োটাই ঠাণ্ডা হৈ যাব। তো এবাৰ নিশ্চয় খাব এইটো বনাই পিনে, আৰু খাই পিনে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু আপুনি এইটো পুডিং বনাই পিনে বাচ্চাক টিফিনৰ কাৰণেও দিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক এটা কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব, যাতে এই গৰমত সিহঁতেও এইটোৰ মজা ল'ব পাৰে। আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিলে। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চবে ভালে থাকিব। বাই বাই।